নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম CTET পৰীক্ষাত অহা অসমীয়া পেপাৰৰ প্ৰশ্নসমূহৰ বিষয়ে। প্ৰথমটো প্ৰশ্ন হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে বিদেশী ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়? ত্ৰিভাষাত সূত্ৰত বিদেশী ভাষা এটা ভাষা হিচাপে অন্তৰ্ভুক্ত। ত্ৰিভাষাৰ সূত্ৰৰ তিনিটা ভাষা শিকাৰ ক্ষেত্ৰত বিদেশী ভাষা ধৰা নহয়। ফৰাচী ভাষাটো অতিৰিক্ত বিকল্প হিচাপে অনুমোদিত কৰা হৈছে। মাধ্যমিক স্তৰত বিদেশী ভাষা অধ্যয়ন এটা অতিৰিক্ত বিকল্প। ইয়াত কোনটো শুদ্ধ নহ'ব? অপশ্যন 1, ত্ৰিভাষা সূত্ৰত বিদেশী ভাষা এটা ভাষা হিচাপে অন্তৰ্ভুক্ত। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। বৃত্তিৰ বাবে বিদেশলৈ যোৱা বহুতো ভাৰতীয়ই নতুন ঠাইৰ ভাষাটো শিকি লয়। এই ধৰণৰ প্ৰণোদীকৰণক কোৱা হয় সংহত প্ৰণোদীকৰণ, কাৰণিক প্ৰণোদীকৰণ। ই সংহতও নহয়, কাৰণিকো নহয়। সংহত আৰু কাৰণিক প্ৰণোদীকৰণ দুয়োটাই। ইয়াৰ কোনটো শুদ্ধ হ'ব? অপশ্যন 2, কাৰণিক প্ৰণোদীকৰণ। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলত কিছুমান মন্তব্য এটা পাঠ দিয়া হৈছে। এইটো কোন ধৰণৰ ভাষা ৰেজিষ্টাৰৰ অন্তৰ্ভুক্ত সেয়া চিনাক্ত কৰা। ভাৰতীয় সংবিধানে সকলো মানুহকে সমান বুলি স্বীকৃতি দিছে। ইয়াৰ অৰ্থ হ'ল যে জাতি, ধৰ্ম, লিংগ, জনজাতি, শৈক্ষিক আৰু অৰ্থনৈতিক পশ্চাদপদ নিৰ্বিশেষে সকলো সমান। ইয়াৰ মানে এইটো ক'ব নোৱাৰিব যে বৈষম্য একেবাৰে নাই, কিন্তু এই কথা মানিব লাগিব যে অন্ততঃ গণতান্ত্ৰিক ভাৰতত সকলোৰে সমতাৰ আদৰ্শক স্বীকৃতি প্ৰদান কৰা হৈছে। অপশ্যন দিছে সমাজ বিজ্ঞান ৰেজিষ্টাৰ, আইনী ৰেজিষ্টাৰ, বৈজ্ঞানিক ৰেজিষ্টাৰ, ৰাজনৈতিক ৰেজিষ্টাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমাজ বিজ্ঞান ৰেজিষ্টাৰ, অপশ্যন 1। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। ভাষাৰ উপভাষাৰ ক্ষেত্ৰত তলৰ কোনটো মন্তব্য শুদ্ধ? অপশ্যন দিছে এটা উপভাষাৰ বক্তাই একেটা ভাষাৰ আন এটা উপভাষাৰ বক্তাৰ বক্তব্য বুজি পায়। উপভাষা ডাঙৰ শ্ৰেণী আৰু ভাষা এটা সৰু শ্ৰেণী। কেতিয়াবা একেটা ভাষাৰ বিভিন্ন সামাজিক শ্ৰেণীয়ে সুকীয়া উপভাষা কয়। অঞ্চল অনুপাতে উপভাষাৰ ৰূপভেদ থাকে। ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন 2, উপভাষা ডাঙৰ শ্ৰেণী আৰু ভাষা এটা সৰু শ্ৰেণী। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলৰ কোনটো কাৰ্য সমন্বিত শিকন দক্ষতা ইণ্টিগ্ৰেটেড লাৰ্ণিং স্কিলক পোষকতা কৰে? গৃহকৰ্ম, প্ৰকল্প, ৰচনা লিখা, চৰিত্ৰ ৰূপায়ণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2, প্ৰকল্প। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলৰ কোনটোৱে ভাষাৰ বিষয়ে জনা নয়িং এবাউট লেংগুৱেজক সূচায়? কাৰ্যপদ্ধতিগত জ্ঞান, ব্যাকৰণিক জ্ঞান, কৌশলগত দক্ষতা, ঘোষণাত্মক জ্ঞান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘোষণাত্মক জ্ঞান, অপশ্যন 4। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।